নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথি স্পন্দনৰ চতুৰ্থ অধ্যায়ৰ পাঠ 1 শাক পাচলিৰ বাগিচা পাঠটো আলোচনা কৰা হ'ব। এই পাঠটোত যিমানখিনি পঢ়ি দিবলগীয়া আছে সকলোখিনি পঢ়াই দিয়াৰ লগতে সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিয়া হ'ব। পাঠটো চাই লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটোলৈ আগবাঢ়ো। চতুৰ্থ অধ্যায়ত আছে খাদ্য, স্বাস্থ্য আৰু পৰিচ্ছন্নতা। পাঠ 1 শাক পাচলিৰ বাগিচা। তোমালোকে প্ৰতিদিনে বিবিধ শাক পাচলি নিশ্চয় খোৱা। এইবোৰৰ ভিতৰত তোমালোকৰ কি কি প্ৰিয় বাৰু? আমাৰ শৰীৰটো সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমি নিয়মিতভাৱে শাক পাচলি খাব লাগে। কাৰণ ভিন ভিন শাক পাচলিত ভিন ভিন গুণ থাকে। আমি খোৱা শাক পাচলিবোৰৰনো কি কি গুণ আছে তলত দিয়া পদ্যটোৰ পৰা বিচাৰি চাওঁ আহা। ইয়াত আমাৰ শাক পাচলিৰ বিভিন্ন শাক পাচলিৰ গুণাগুণ আৰু শাক পাচলিৰ বিষয়ে ক'ব। আমাৰ ইয়াৰ পৰা উপকাৰিতা কি হ'ব পাৰে সেই বিষয়ে ক'ব। পঢ়ো আহা। খাই শাক মৰলীয়া, ডাঠা-ঠাৰি খুতৰীয়া, পালেং পদিনা পাবা খৰকাল বতৰীয়া। লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহতি কাটি, ভাজি খাবা ডগচি। মেথি মাটিকাদুৰি, দোৰোণৰ তিতিকি, মানিমুনি ভেদালি, খাবা পেট পিটিকি। পুৰৈয়ে ৰাঙলী কৰে, ৰঙা তেজ আৰু দাঁত, শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ। ভোল ভাল জহা ভোল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গোঙৰা। ৰঙা মিঠা লাও খাওঁ টপালি টপালি, অমিতা খাৰত যায় পেটৰ অতপালি। বেঙেনা বিজল বৰ, ভেন্দি ছিঙে কোনে, উৰহী পিঁয়াজ আলু লাগে মনে মনে। কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই, মুখত দিলেই দেখোঁ জীৱ উৰি যায়। গাজৰৰ হালোৱাত যি সোৱাদ আছে, ছালগমৰ ভজা ভাই। গাজৰৰ হালোৱাত যি সোৱাদ আছে, ছালগমৰ ভজা খাই ভাইটিয়ে নাচে। মূলা খালে কোৰ মোৰ পেটে মাতে বৰ, ভাত কেৰেলাত নাই কোনো লৰফৰ। তিয়ঁহৰ বহুগুণ চালাডৰ ৰজা, বিলাহীয়ে তাৰে সৈতে চাট দিয়ে মজা। শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপ আমি সম্পূৰ্ণ কৰিম। তলত দিয়া বাক্যাংশ কেইটাৰ অৰ্থ বুজোৱা শব্দকেইটা পদ্যটোত বিচাৰি উলিয়াই লিখা। এইকেইটা বাক্যাংশ ইয়াৰ অৰ্থ পদ্যটোত আছে, তাৰ পৰা বিচাৰি লিখিব লাগে। খঙাল আৰু মন খুলি কথা নোকোৱা কি ক'ব? গোঙৰা বুলি ক'ব। ভণ্টি গোঙৰা বুলি যে পাইছিলোঁ, সেইটো গোঙৰা ৱৰ্ডৰ মিনিং এইটো হ'ব। খ নম্বৰ অতিশয় দুষ্টালি বা অতি উৎপীড়ন কৰা কি হ'ব? অতপালি হ'ব। সোৱাদ, সোৱাদৰ আন এটা অৰ্থ কি হ'ব? স্বাদ। গাজৰৰ পৰা তৈয়াৰ কৰা এবিধ মিঠা খাদ্য হালোৱা। অলপ তিতাক কি কয়? তিতিকি, যিটো দোৰোণৰ তিতিকি বুলি কয়, দ্ৰোণ শাকৰ তিতিকি। 2 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। পুৰৈ শাক আমি কিয় খাব লাগে? কিয় খাব লাগে? আমাৰ ৰঙা তেজ অধিক দাঁত কৰাৰ বাবে, এইটো ক নম্বৰ হ'ব। তাৰপিছত পদ্যটোত ভাইটিয়ে কি খাই আনন্দ পোৱা কথা কৈছে? গাজৰৰ হালোৱা আৰু ছালগম ভজা, এইটো গ নম্বৰ হ'ব। কবিয়ে শ্বিলঙত কিহৰ বাগিচা দেখাৰ কথা কৈছে? স্কোৱাছৰ, গ নম্বৰ হ'ব। এইটো গোল কৰিব লাগিব তোমালোকে। শাক পাচলিৰ বাগিচাৰ পদ্যটোৰ জৰিয়তে কবিৰ কি ভাৱ প্ৰকাশ পাইছে? মানে শাক পাচলিৰ গুণাগুণ জনাব বিচাৰিছে কবিয়ে, গতিকে এইটো ঘ নম্বৰ হ'ব। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এইকেইটা প্ৰশ্ন দিছে, কাকিৰোলৰ সোৱাদ কেনেকুৱা? এতিয়া আমি প্ৰশ্নকেইটাৰ উত্তৰ চাম।
তিনিৰ ক নম্বৰ কাকিৰলৰ সোৱাদ কেনেকুৱা? কাকিৰলৰ মানে তিতা কেৰেলা, কাকিৰলৰ সোৱাদ ব্ৰহ্ম তিতা বা অতিপাত তিতা। চালাডৰ ৰজা, কোন চালাডৰ ৰজা হ'ব? তিয়হ। গ নম্বৰ কি খালে পেটৰ অটপালি দূৰ হয়? অমিতা খাৰত দি খালে পেটৰ অটপালি দূৰ হয়। ঘ নম্বৰ পদ্যটোত কোনটো শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে? পদ্যটোত খৰকাল শব্দটোৱে খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে। এতিয়া 4 নম্বৰ ভাবা আৰু লিখা দিছে, এইকেইটাও আমি বহীত ধুনীয়াকৈ লিখি লৈছোঁ। 4ৰ ক নম্বৰ পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম চিনাক্ত কৰা। খৰালি কালত কি কি শাক পাচলি হয়? খৰালি কালত মৰলীয়া, ডাঠা বা মৰিচা, খুতৰা, পালেং, পদিনা, লফা, চুকা, মাটিকাদুৰি, দোৰোণ, মানিমুনি, ৰঙা মিঠালাও, বেঙেনা, উৰহি, পিঁয়াজ, কেৰেলা, গাজৰ, চালগোম, মূলা, তিয়হ, বিলাহী ইত্যাদি। যিহেতু আমাৰ মানে শাক আৰু পাচলিৰ কথাও কৈছে, গতিকে তিয়হ, মূলা এইবিলাকে হ'ব। কিন্তু আজিকালি বেছিভাগ বস্তু বছৰৰ সকলো সময়তে পোৱা যায়। ধৰা বিলাহী এতিয়া সকলো সময়তে পোৱা যায়, আগতে পোৱা নগৈছিলে। এতিয়া খ নম্বৰ পদ্যটোত থকা কোনকেইবিধ শাক পাচলি তুমি ভাল পোৱা আৰু কেনেকৈ খাই ভাল পোৱা? যে পালেং, পদিনা, মোৰ ক্ষেত্ৰত কৈছোঁ পালেং, পদিনা, মানিমুনি, গাজৰ, চালগোম, মূলা, তিয়হ এইকেইবিধ শাক পাচলি খাই ভাল পাওঁ। ইয়াক আমি কি চাটনি হিচাপে বা চালাড হিচাপে খাই ভাল পাওঁ। এতিয়া গ নম্বৰ তিয়হৰ বহুগুণ চালাডৰ ৰজা, তোমাৰ পচন্দৰ চালাড তৈয়াৰ কৰিবলৈ তুমি তিয়হৰ উপৰি পদ্যটোৰ পৰা কোন কেইবিধ শাক পাচলি বাছনি কৰিবা? ধৰা গাজৰ, চালগোম, পদিনা, পালেং, বিলাহী এইকেইবিধ পাচলি আমি বাছনি কৰিম। 5 নম্বৰ শাক পাচলিৰ বাগিচা পদ্যটোত তোমালোকে মুঠতে কেইবিধ শাক পাচলিৰ নাম পালা? সেইবোৰ শাক আৰু পাচলি হিচাপে ভাগ কৰি লিখা। আমি কি কি শাক পাচলি পালোঁ? শাক হিচাপে মৰলীয়া এইটো দিছে তোমালোকক, খুতৰা পালোঁ, পালেং, পদিনা, লফা, চুকা, দোৰোণ এইকেইটা আমি শাক পাইছোঁ। শাকৰ আৰু কেইবিধমান আছিলে, মৰিচা বা মানিমুনি এনেকৈ শাক আছিলে। পাচলিত উৰহি, গাজৰ, বেঙেনা, ভোল, মূলা, বিলাহী এইকেইবিধ পাচলি। আৰু কেইবিধমান আছে তোমালোকে চাই ল'বা। মই আগৰ 4ৰ ক নম্বৰ প্ৰশ্নটোত লিখি দিছোঁ যে তাৰ পৰা বাছি ল'ব পাৰিবা। 6 নম্বৰ কিছুমান শাক পাচলি লতাৰ দৰে বগাই যায়। এনে গছবোৰ বগাই যাবলৈ হেন্দালি, জেং আদি দি সুবিধা কৰি দিয়া হয়। পদ্যটোৰ পৰা লতাজাতীয় শাক পাচলিবোৰৰ নাম বিচাৰি লিখা। এতিয়া পদ্যটোত লতাজাতীয় শাক পাচলি কি হ'ব? ভোল হ'ব, ৰঙালাও হ'ব, উৰহি হ'ব, কোমোৰা হ'ব, ধুন্দুলি হ'ব, কেৰেলা বা কাকিৰল হ'ব, তিতা কেৰেলা, ভাত কেৰেলা হ'ব। এইকেইটা আমাৰ লতাজাতীয় শাক পাচলি, যাক আমি কি কৰোঁ? হেন্দালি বা জেং আদিত বগাবলৈ সুবিধা কৰি দিওঁ। এতিয়া ভাষা অধ্যয়ন 7ৰ ক পঢ়া। শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। ইয়াত শাক মূল শব্দটোৰ লগত অনি যোগ হৈ শাকনি হৈছে। শাক যোগ অনি শাকনি। ঠিক তেনেকৈ ঘাঁহ যোগ অনি ঘাঁহনি, মাহ যোগ অনি মাহনি। অনি এটা প্ৰত্যয়, যেতিয়া তোমালোকে ডাঙৰ ক্লাছত যাবা এই প্ৰত্যয়ৰ বিষয়ে পাবা। এনেকৈ আমি ঘাঁহৰ লগত অনি যোগ হৈ ঘাঁহনি, মাহ যোগ অনি মাহনি পাম। খ নম্বৰ ওপৰত দিয়া উদাহৰণকেইটা চাই তলৰ শব্দকেইটা ভাঙি দেখুওৱা। ধাননি, ধান যোগ অনি ধাননি। কাঠনি, কাঠ যোগ অনি কাঠনি। বাহনি, বাঁহ যোগ অনি বাহনি। পদুমনি, পদুম যোগ অনি পদুমনি। এতিয়া 8ৰ ক পঢ়া। পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু দাঁত। শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। এই পদ্যভাষী গদ্যত লিখিলে হয়। যদি গদ্যত লিখোঁ আমি
পুৰৈয়ে ৰঙা তেজ ৰাঙলী আৰু দাঁত কৰি দাঢ়ি হ'ল। আমি হাকনিলৈ যাওঁ, তোমালোকে পাঠ পঢ়া। ইয়াত প্ৰথম বাক্যত কৰে পদটোৱে পুৰৈয়ে তেজ দাঁত কৰা কাম। দ্বিতীয় বাক্যত যাওঁ পদটোৱে হাকনিলৈ যোৱা কাম। আৰু তৃতীয় বাক্যত পঢ়া পদটোৱে পাঠ পঢ়া কাম কৰা বা হোৱা বুজাইছে। মানে এনেদৰে কোনো কাম কৰা বা হোৱা বুজোৱা পদবোৰেই হৈছে ক্ৰিয়াপদ। পদবোৰেই হ'ল ক্ৰিয়াপদ। মানে যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেই পদক ক্ৰিয়াপদ বোলে। ক্ৰিয়াপদটো জেনেৰেলি অসমীয়া বাক্যত শেষত থাকে। তলত দিয়া পদ্যফাঁকিত গদ্য ৰূপত লিখি ক্ৰিয়াপদবোৰৰ তলত আস্তানা। এতিয়া আমি এই পদ্যফাঁকি গদ্য ৰূপত লিখিম। ৰঙা মিঠা লাও খাওঁ টপালি টপালি। মানে ৰঙা মিঠা লাও মানে ৰঙালাও। ৰঙা মিঠা লাও টপালি টপালি খাওঁ। এইটো খোৱা কাম। কাৰ খোৱা কাম হৈছে ৰঙা মিঠা লাও। গতিকে খোৱাটো ক্ৰিয়া হ'ব, মানে ভাৰ্ব হয়, ক্ৰিয়া। অমিতা খাৰত যায় পেটৰ অটপালি। পেটৰ অটপালি কিহত যায়? অমিতা খাৰত যায়। এইটো যায়টো কি হ'ব? ক্ৰিয়াপদ। গতিকে এই দুটা পালোঁ আমি গদ্য ৰূপত লিখি। 9 নম্বৰ, কাষৰ কাৰ্ডখনৰ পৰা উপযুক্ত কাম কৰা বা হোৱা বুজোৱা শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা পূৰ কৰা। কাইলৈ আমি পুথিভঁৰাললৈ যাম। যিটো ভৱিষ্যতত হ'ব তাত যাম হ'ব বা খাব হ'ব, ম আৰু ব হ'ব, মানে ভৱিষ্যতত হোৱা। তাত বহুত কিতাপ আছে শব্দ হ'ব। আমি তাত কিতাপ পঢ়িম। দেউতাই কালি মোক এখন কিতাপ কিনি দিলে। অন্তৰাই কিতাপ পঢ়ি ভাল পায়। শান্তা আবেলি আমাৰ ঘৰলৈ আহিব। অয়ন স্কুললৈ গৈছে। এই শেষৰ কেইটা হৈছে আমাৰ ক্ৰিয়াপদ। অসমীয়া বাক্যত জেনেৰেলি আমাৰ ক্ৰিয়াপদবিলাক শেষত থাকে। জ্ঞান সম্প্ৰসাৰণ জানি থৈ অহা বহাগ বিহুৰ সময়ত অসমত বহুবিধ শাক একেলগে ৰান্ধি খোৱাৰ এটা পৰম্পৰা আছে। এই পৰম্পৰাক ঠাইভেদে সাত শাকী বা সাত শাকতি বা 100 এবিধ শাক খোৱা বুলিও জনা যায়। অসমৰ কিছুমান অঞ্চলত গৰু বিহুৰ দিনা, আন কিছুমান অঞ্চলত বিহুৰ 7 দিনৰ ভিতৰত যিকোনো এদিনত সেই পৰম্পৰা পালন কৰা হয়। সেইবোৰ গোটাই খালে বছৰটোলৈ বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি বুলি মানুহে বিশ্বাস কৰে। মোৰ ঘৰৰ ফালৰ কি হ'ব যে গৰু বিহুৰ দিনা কি হয়, যিমান পাৰে 100 এবিধ শাক বুটলিব ট্ৰাই কৰে। আজিকালিতো এটা অঞ্চলত 100 এবিধ শাক বুটলাটো সম্ভৱ নহয়। তাৰপিছত যেতিয়া 7 বিহু ভাঙে তেতিয়াহ'লে 7 শাকতি 7 বিধ শাক খোৱা হয়। এতিয়া 10 নম্বৰ, ক পঢ়া। ভোল ভাল জহা ভোল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গোঙৰা। এই পদ্যফাঁকিৰ প্ৰথম দুশাৰীৰ শেষৰ শব্দ মানে কোমোৰা শব্দটো, কোমোৰাৰ লগত দ্বিতীয় দুশাৰীৰ শেষৰ শব্দ গোঙৰা। এই গোঙৰাৰ এই ৰা শেষত কি আছে? ৰা। শেষৰ ধ্বনিৰ মিল আছে, ৰা আছে। তলত দিয়া প্ৰথম দুশাৰী পদ্যৰ শেষৰ শব্দৰ শেষৰ ধ্বনি মিলাই দুশাৰীকৈ পদ্য ৰচনা কৰা। আমি এতিয়া দুশাৰীকৈ পদ্য ৰচনা কৰিম। ভীম চেনি মালভোগ আৰু যত কল, প্ৰতিদিনে খালে থাকিবা সদায় সবল। এতিয়া কল আছে, ইয়াত সবল। আমি শেষৰ প্ৰনাউন্সিয়েশ্যন মানে শেষৰ উচ্চাৰণখিনি ধ্বনিটো মিলাইছোঁ। কল, ইয়াত ল আছে, ইয়াতো ল আছে। তাৰপিছত গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ, প্ৰতিদিনে খালে দেহ হ'ব সুন্দৰ। এইকেইটা তোমালোকে বেলেগ বেলেগকেও মিলাব পাৰা। এইটো ৰৰ লগত এইটো ৰ মিলাইছোঁ। শাক পাত পাচলি সকলোৱে খাবা, সুস্থ সবল হৈ আনন্দে জীৱন কটাবা। ইয়াত বা আছে, আমি শেষৰ ৱৰ্ডটোতো বা ব্যৱহাৰ কৰিলোঁ। 11 নম্বৰ, তোমালোকে পদ্যটোত শাক পাচলিৰ বিষয়ে পঢ়িলা। ফল মূলো শাক পাচলিৰ দৰে আমাৰ আহাৰৰ এটা প্ৰধান উপাদান। ফলৰ পৰা আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰি, যেনে
আচাৰ, চৰ্বত, জাম, জেলি আদি। তলত দিয়া ফলবোৰেৰে কি কি খাদ্য প্ৰস্তুত কৰিব পাৰি লিখা। ফলৰ নাম, প্ৰস্তুত কৰা খাদ্যৰ নাম। আম, আমৰ পৰা আচাৰ, চৰ্বত, জাম, জেলি বনাব পাৰি। কলৰ পৰা চিপছ, পিঠা, চৰ্বত বনাব পাৰি। কঁঠালৰ পৰা আচাৰ, তৰকাৰী বনাব পাৰি। নাৰিকল, লাড়ু, পিঠা, নাৰিকলৰ তেল বনাব পাৰি। আনাৰসৰ পৰা চৰ্বত, জাম, জেলি বনাব পাৰি। এতিয়া হাঠৰ ভাঙো আহা। গোন্ধ পালেই নাকত ধৰি, পেটৰ ৰোগত বিচাৰি ফুৰে। এইটো কি হ'ব? ভেদাইলতা হ'ব। যে গোন্ধ পালে আমি নাকত আমাৰ সোনকালে গোন্ধটো লাগে, তাৰপিছত পেটৰ ৰোগ হ'লে আমি ভেদাইলতা খাওঁ। ওপৰত পাত, তলত গাঁত। ওপৰত পাত আছে কিন্তু তলত গাঁত। গাঁতত আছে হাতীৰ দাঁত। হাতীৰ দাঁতৰ লিখীয়া আছে, গতিকে গাজৰো হ'ব পাৰিলে হয় যদি গাজৰ ৰঙা নহ'লে হয়। যিহেতু হাতীৰ দাঁত তোমাৰ বগা, গতিকে মূলা হ'ব। ওপৰত পাত আছে আৰু তলত হাতীৰ দাঁতৰ লিখীয়া বগা এই মূলাটো আছে, মানে গাঁতত সোমাই থাকে, গতিকে মূলা হ'ব। তলত দিয়া ছবিখনত থকা শাক পাচলিবোৰ চিনাক্ত কৰি গছত লগা মাটিৰ তলত হোৱা শাক পাচলি নাম পৃথকে পৃথকে লিখা। এতিয়া মাটিৰ তলত আৰু মাটিৰ ওপৰত কি কি লাগে? বিলাহী মাটিৰ ওপৰত লাগে, কেপচিকাম আমাৰ মাটিৰ ওপৰত লাগে, আলু মাটিৰ তলত লাগে, ভেন্দি আমাৰ মাটিৰ ওপৰত লাগে, বেঙেনা মাটিৰ ওপৰত লাগে, ৰঙালাও আমাৰ মাটিৰ ওপৰত লাগে, শালগম বা বিট এইবিলাক আমাৰ বা পিঁয়াজ মাটিৰ তলত লাগে, গাজৰ, মূলা, নহৰু এইবিলাক মাটিৰ তলত লাগে, বন্ধাকবি মাটিৰ ওপৰত লাগে। 14 নম্বৰ, তলত দিয়া ছবিকেইখন ভালকৈ পৰ্যবেক্ষণ কৰা আৰু কি কি কাম কৰা দেখিছা কোৱা। ইয়াত কোৰ মাৰিছে প্ৰথমজনে, দ্বিতীয়জনে পুলি ৰুইছে, পুলি ৰোপণ কৰিছে, তৃতীয়জনে পুলিত পানী দিছে, আৰু চতুৰ্থ ছবিত ইয়াত ফুলকবি আছে, এইটো কাটি দিছে। তাৰপিছত এই মানুহজনে বজাৰলৈ নিছে, তাৰপিছত এই মানুহজনে কিটচেনত বা ৰান্ধনি ঘৰত বনাবলৈ লৈছে। তাৰপিছত প্ৰকল্প থাকিলে তোমালোকৰ ভাল লগা দুবিধ পাচলি মাটিৰে সাজি ৰং দিব দিছে। এইবিলাক তোমালোকৰ নিজৰ কাম, ঘৰত কৰি স্কুলত জমা কৰিবা। নাৰিকলৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ উপৰি আন কিছুমান সামগ্ৰীও তৈয়াৰ কৰা হয়, যেনে আহৰ পৰা ৰছী, কাৰ্পেট আদি, আৰু কৰকাৰ পৰা বাচন বৰ্তন, গৃহ সজ্জাৰ সামগ্ৰী ইত্যাদি। তোমালোকেও নাৰিকলৰ পাতেৰে পেঁপা আৰু হাতঘড়ী আদি সাজি বিদ্যালয়ত সজাই থ'ব পাৰা। নাৰিকলৰ পাতেৰে পেঁপা, তুমি চশমাও বনাব পাৰিবা। গতিকে তোমালোকে এইখিনি বনাই স্কুলত ছাবমিট কৰিবা। আজিলৈ পাঠটো ইমানেই আছিলে। ধন্যবাদ।